নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে হোলীৰ সকলোলৈকে শুভেচ্ছা। এই ৰাতিপুৱাতে দাদা এজন আহিলে মুৰ্গী নিবলৈ। এই মুৰ্গী ধৰি দিছোঁ, 21 কেজি হ'ল। এইজনক এতিয়া লোড কৰি দিব লাগে বাইকত। এয়া লৈ পেলাই গৈছে দাদা। এতিয়া আৰু এই হাথিয়াৰকেইটা সামৰি থৈ হোলীলৈ বুলি ওলালোঁ আৰু। এয়া চাওক, হোলী খেলি কৰি আজি আমাৰ চিকাৰত ওলাইছোঁ, মাছৰ চিকাৰ। এয়া সিঁচা আৰম্ভ কৰি দিছোঁ আৰু চাই লওক, লেহেতি লগাইছোঁ। কিমান দেৰি লাগে নাজানো, পানী কিন্তু 3 ফুটমান পানী আছে। লাগিব আৰু 1-1.5 ঘণ্টা মাৰি থাকিম আৰু এনেকৈ। এয়া সিঁচি আছে, চাই লওক। সিঁচি আৰু এই ভাগৰ লাগি গৈছে, চাই লওক। ময়ো অলপ সিঁচিলোঁ, এই ঘাম ওলাই গৈছে। এই লগত আমাৰ জেগুৱাৰ ছাইডতে বহি আছে। 2 ফুটমান পানী শুকাই গ'ল আৰু এতিয়া আৰু অলপমান পানী আছে আৰু 1 ফুটমান আছে। ফাইনেলি ৰিজাল্ট চাই লওক, এজনী মাছ। কি কৰিব, উপায় নাই আৰু। 1 কেজি মাৰিব নে? 700 গ্ৰাম। 700 চাওঁ